গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান DIY আইডিয়াছ দেখুৱাম বুলি ভাবিছোঁ। কেইটামান মানে দুটা আৰু এটা মই নিজে নিজৰ দিমাগেদি কৰা আৰু এটা মই বেলেগত চাই পেলাই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক এটা কৰি থৈ যাব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাবলৈ নাপাহৰিব। লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'বোৰ চাই। তেতিয়াহ'লে চাই থাকক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাৰ্ষ্ট আইডিয়াটোৰ বাবে মই এখন কণী অনা প্লেট লৈ লৈছোঁ। কিয় লৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, একেবাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এইখন প্লেটখনৰ পৰা এনেকুৱা তিনিটা কাটি ল'ম ভালদৰে। তো এয়া আমি তিনিটা কাটি ল'লোঁ। এতিয়া এইটোত মই তলৰ এইখিনি ধুনীয়াকৈ কলমটোৰে চিন দি ভালদৰে কাটি ল'ম। এনেধৰণে কলমেৰে চিন দি এইখিনি মই এতিয়া ভালদৰে আকৌ কেঁচিৰে কাটি ল'ম। আৰু এয়া মই এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ইয়াতে এটা যিকোনো কালাৰ দি ল'ম, আপোনালোকৰ যেনেকুৱা কালাৰ ভাল লাগে তেনেকুৱাই দি ল'ব। ময়ো এটা কালাৰ দি লওঁ, চাই থাকক। মই এইটো কালাৰ লৈছোঁ, এইটো কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৱাটাৰ কালাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এই ব্লু কালাৰটোত এনেই অকণমান ডেক'ৰেশ্যনৰ কাৰণে ইয়াত এনেকৈ দিছোঁ য়েল্ল' কালাৰেৰে। এতিয়া এইটো একেধৰণে তলৰ ফালে ৰাউণ্ডকৈ কাটি ল'ম। আৰু এতিয়া এই ছাইডকেইটা ধুনীয়াকৈ অলপ অলপকৈ এনেধৰণে সৰু সৰুকৈ কাটি হৈ গ'ল। দেখিছে কেনেকৈ কাটিছোঁ, এনেধৰণে কাটি এইটো এতিয়া মই ইয়াতে কালাৰ কৰি ল'ম। মই এইটো য়েল্ল' কালাৰ কৰিম, আপোনালোকে নিজৰ চইচ মতে কৰি ল'ব। আৰু এইটো কালাৰ কৰি হৈ গৈছে, দেখিছে। ভালদৰে শুকাব দিছোঁ এইকেইটা। আৰু এতিয়া এনেদৰে যিটো বাকী আছে এইটো যে তলৰ ফালে নাকাটো, এইটো তলৰ ফালে নাকাটো, কিন্তু এইটোতো মই কালাৰ এটা কৰি লওঁ। এই তিনিওটা মোৰ কালাৰ কৰি হৈ গৈছে। আৰু এইকেইটা মই এতিয়া ভালদৰে অলপ টাইম শুকাব দিছোঁ। তাৰপিছত আৰু কাম আছে, চাই থাকক। এইটো কালাৰ কৰি হৈ গ'ল। তো এই গোটেইকেইটা মোৰ কালাৰ কৰি প্ৰায় হৈ গৈছে। অলপ শুকোৱাৰ পাছত আকৌ ইয়াত বেলেগ কালাৰ কৰিব লাগিব। এতিয়া এইটোত য়েল্ল' কালাৰ কৰাটোত
ইয়াত মই এটা সৰু স্মাইলি টাইপ কিবা এটা আঁকি দিম আৰু এইটো চাওক এনেধৰণে ওলোটাকৈ লৈছোঁ লৈ ফালে স্মাইলি ফেচ এটা আঁকি দিছোঁ আৰু এতিয়া মই এই গোটেইকেইটাৰ এনেকৈ ওপৰৰ ফালে আৰু ফুটাই লৈছোঁ ধুনীয়াকৈ গোটেইকেইটাতে একেধৰণে এটা ফুটা কৰি ল'ব আৰু এইকেইটা মোৰ ধুনীয়াকৈ ফুটাই হৈ গৈছে তাৰ পাছত মই এডাল এনেধৰণে অলপ ডাঠ ৰছী এডাল লৈছোঁ ৰছীডাল এনেকৈ অলপমান মানে মাজতে ভাঁজ কৰি গাঁঠি এটা দি লৈছোঁ তাৰ পাছত এনেধৰণৰ অলপমান সূতা লৈছোঁ ঊণ ব্যৱহাৰ কৰিলে বেছি ভাল হয় মোৰ ওচৰত ডাঠ ঊণটো নাছিল সেইবাবে মই এনেধৰণে সূতাই লৈছোঁ তো এইটো এটা ধুনীয়া পুতলা টাইপৰে হ'ব আৰু এইখিনি মই এনেধৰণে যিটো স্মাইলি ফেচ টাইপ বনাইছিলোঁ তাৰ ওপৰত এনেধৰণে ঊণখিনি দি ওপৰত আৰু এটা য়েলো কালাৰৰ বনাইছিলোঁ যে সেইটো ওপৰত এনেধৰণে দিলে টুপি টাইপৰ হ'ব মই দেখুৱাই দিছোঁ কেনেকুৱা হ'ব সেই ধৰণে সূতাডালত ওপৰত যিহেতু ফুটা কৰাই আছে তো সূতাডালত এটা এটাকৈ ধুনীয়াকৈ সুমুৱাই দি মাজত এনেধৰণে ঊণখিনি দি এইখিনি আঠা লগাই দিবও পাৰে আঠা নলগালেও যদি গাঁঠিকেইটা টাইটকৈ ধুনীয়াকৈ দিয়া হয় থাকি যায় আঠা নলগালেও কোনো কথা নাই এনেধৰণে লগাই দিব লাগিব আৰু বাকী যি দুটা আছিল সেই দুটাও ধুনীয়াকৈ এনেধৰণে দি তলত সূতাডালেৰে ধুনীয়াকৈ সুমুৱাই দিলেই হ'ল আৰু এইটো চাব পাৰে মই গোটেইখিনি গাঁঠি দি উঠি দেখুৱাইছোঁ তো এটা ধুনীয়া পুতলা হৈছে এইটো আপোনালোকে ঘৰত ড্ৰয়িং ৰুমত বা টেবুলৰ ওপৰত এনেকৈ থ'ব পাৰে ভাল লাগে একো খৰচ নাই বনাব পাৰে একেবাৰে সহজ পদ্ধতিৰে বনাই দেখুৱাইছোঁ তো কেনেকুৱা লাগিলে জনাব তো ইয়াৰ লগতে আৰু এটা ধুনীয়া বেগ বনোৱা ভিডিঅ' এটা শ্বেয়াৰ কৰিম ভিডিঅ'টো চাব আপোনালোকে কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো